কৃষ্ণ প্ৰভু ভগৱানে তোমাক মংগল কৰক। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। নমস্কাৰ, মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। আগৰ ভিডিঅ'টো দেখাইছোঁ আপোনালোকক মই ক'ত যাম, আৰু মোৰ চব বস্তু বাহানি ৰেডি হৈ গ'ল। ৰুমৰো বস্তুখিনি সামৰি মাৰিলোঁ। আৰু এই দেউতাই গাড়ী ওলাইছে, বস্তুবিলাক মানে বেগবিলাক আৰু যোৱাৰ আগতে মা আৰু দেউতাক সেৱা কৰি আশীৰ্বাদ লৈ যাওঁ, কাৰণ দূৰণিত ওলাই গ'লে ঘৰৰ ডাঙৰৰ আশীৰ্বাদ লৈ যাব লাগে, তেতিয়া কামবিলাক সফল হয়। আৰু এয়া আমি আহি পাই গ'লোঁ নৰ্থ লখিমপুৰ ষ্টেচন। এয়া পাই গ'লোঁ আমি। এয়া ভালদৰে দেখুৱাই দিছোঁ আপোনালোকক ষ্টেচনটো। এতিয়া বেগবিলাক গাড়ীৰ পৰা নমাই আছে। আমাৰ আৰু এয়া আমি ষ্টেচনৰ ভিতৰত সোমালোঁ। আৰু আমি খুব সোনকালে আহি গ'লোঁ, 10টা বজাতে আহি গ'লোঁ। 11টা বজাত ট্ৰেইন আছে যদিও কেতিয়াবা সোনকালে গুচি যায়, সেইটো কাৰণে আমি 1 ঘণ্টা আগতে আহিলোঁ। আগত অহাটো ভাল, দেৰিকৈ অহাতকৈ। আৰু আমাৰ ডবাটো মানে সেইফালে আছে, সেইকাৰণে আমি এইফালে আহিব লগা হ'ল। পূৰা মেইন ষ্টেচনখিনিতে আমি থাকিব নেপালোঁ। সেইখিনিত থাকি ভাল লাগে, কিন্তু পোহৰ বহুত। আৰু এইফালে এতিয়া আমি আহি আছোঁ। আৰু আমি বহুত সময় ৰখিলোঁ, প্ৰায় 45 মিনিটছমান আমি ষ্টেচনত ৰখিয়ে আছোঁ। তাৰপিছত বহুত দবা পিটা বৰষুণ আহি গ'ল। চব মানুহবিলাক মানে অকণমান যিখিনি টিনপাত আছে তাৰ তলত চব সোমাই আহিলে। আৰু এতিয়া আমি ট্ৰেইনত উঠিলোঁ। সৌৱা মাহঁতে আমাক উঠাই পিনিয়ে চাই আছে তাৰ পৰা। আৰু উঠাওঁতে দেখুওৱা নহ'ল, কাৰণ সেইখিনি টাইমত বহুত লৰালৰি হয়। আৰু এতিয়া আমি উঠি বেগবিলাক ঠিক কৰি ল'লোঁ, চিটবিলাক বিচাৰি মেলি। এতিয়া আমি চিটত ভালদৰে বহি ল'লোঁ। তাৰপৰা এয়া দেখিব পাইছে ট্ৰেইন জাৰ্ণিৰ অৱস্থাটো চাগে জানেই আপোনালোকে কেনেকুৱা হয়। আৰু আমি গোটেই ৰাতি গৈ থাকিব লাগিব। গুড মৰ্ণিং সকলোকে। ৰাতি বেছি ভিডিঅ' কৰা নহ'ল, কাৰণ ৰাতি চববিলাক মানুহে শুই থাকে, ডিষ্টাৰ্ব পাব পাৰে, সেইকাৰণে মই নকৰিলোঁ। আৰু এয়া ৰাতিপুৱা হ'ল, মই অকণমান টোপনি গুচি গ'লোঁ, সেইকাৰণে পোহৰ কেতিয়া হ'ল গমেই নাপালোঁ। এয়া ৰঙিয়া ষ্টেচন আমি আহি পায়ে গ'লোঁ ইতিমধ্যে। আৰু বেছি নাই, মাজত এটা ষ্টেচন আছে, তাৰপিছত আমি মালিগাঁও পাম, তাৰ পৰা ঘৰ পায়ে যাম আৰু আমি। এয়া ৰঙিয়া ষ্টেচনটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ মই। আৰু এয়া ৰঙিয়াৰ পৰা এইবাৰ ট্ৰেইনখন চলি গ'ল, মানে ৰঙিয়াত প্ৰায় আধা ঘণ্টামান ৰখিলে ট্ৰেইনখন। এতিয়া অকণমান চিপচিপীয়া বৰষুণ দিব ধৰিলে। আকৌ ষ্টেচনত নমাৰ পিছত যদি বৰষুণ আহে নহয়, বহুত দিগদাৰী হৈ যায় সেইটো সময়ত। আৰু এয়া মই অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু খুব বতাহ, আৰু খিৰিকীৰ কাষত, মই ট্ৰেইনত গ'লে খিৰিকীৰ কাষত বহি খুব ভাল পাওঁ, কাৰণ এনেকৈ বস্তুবিলাক চাই গৈ থাকিব পাৰি। আৰু ৰাতিপুৱা এতিয়া প্ৰায় 6:10মান হৈছে। তো এই ধুনীয়া একদম গছ-গছনিৰ পৰা ফ্ৰেছ হাৱা আহি আছে, তো খুব ভাল লাগিছে। আপোনালোককো দেখুৱাই দিছোঁ এবাৰ। আৰু মই বেছিভাগ ট্ৰেইন জাৰ্ণি কৰিলে এনেকুৱা খিৰিকীৰ কাষতে বহি যাওঁ। ৰাতি নহয়, মানে দিনত যেতিয়া জাৰ্ণি কৰোঁ তেতিয়া প্ৰায় দিনত এনেকৈ বহি যাওঁ। আৰু এয়া আমাৰ ডব্বাটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ।
আৰু অকণমান ব্ৰহ্মপুত্ৰ নদীটো দেখাই দিছোঁ। আৰু আমি শৰাইঘাট দলঙৰ তলৰ ৰাস্তাটোৰে গৈ আছোঁ, মানে যিটো ৰাস্তাৰে ট্ৰেইন যায় সেইটো শৰাইঘাট